আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ঘৰ যাবলৈ ৰেডি হৈছোঁ। দেখিছেনে বস্তুবোৰ চব ইফাল সিফাল হৈ আছে, সেইবিলাক ইগনোৰ কৰিব। এইখিনি মোৰ মনৰ কাপোৰ জাপি আছোঁ। তাইৰ কাপোৰে বহুতখিনি ল'বলগীয়া হৈছে, মানে সকলোখিনি ল'ৰা ছোৱালী থাকিলে কিমান কাপোৰ ল'ব লাগে সেইখিনি জনাসকলে জানেই। আৰু সেইখিনি পেকিং কৰি লওঁ তেতিয়াহ'লে। মই এয়া দেখিছেনে একদম পিছদিনাহে লগ পাইছোঁ। এয়া পিছদিনা মই অকণমান আলু পৰঠা, অকণমান ক্ৰীম আৰু অকণমান টমেটো চচ আৰু গাখীৰ চাহ একাপৰ সৈতে খাবলৈ লৈছোঁ। এয়া একদম সন্ধিয়া। হাজবেণ্ড আৰু মই ওলাই আহিছোঁ, টাউনত কেইটামান কাম আছে তাৰ বাবে ওলাই আহিছোঁ। ব'লক তেতিয়াহ'লে গৈ থাকোঁ, যি পাৰোঁ আপোনালোককো দেখাই গৈ থাকিম। যজ্ঞ মন্দিৰৰ ওচৰলৈ আহি আছোঁ ম'ম' খাম বুলি। এইখিনিত মানে আগতে এইখিনিতে খোৱা হয়, ভাবিলোঁ ইয়াতে খাওঁ। আৰু এয়া ম'ম' ল'লোঁ। পিছে ম'ম'কেইটা খাবলৈ একদমেই ভাল নাছিল জানেনে, ঠাণ্ডা হৈ আছিলে আৰু খাবলৈ ভাল নহয়। এয়া ঘৰ আহি পালোঁ। ঘৰ আহি পাই ভাবিলোঁ অলপ মাছৰ মাথা দি কচু জালুকীয়া বনাওঁ। সেইকাৰণে এয়া মই মাছৰ মাথাখিনি ফ্ৰাই কৰি আছোঁ। তাৰপিছত এইখিনি ভাঙি ইয়াতে কচুখিনি দি দিম। এয়া মই কচুখিনি দি দিলোঁ। সকলোখিনি দেখুৱাই নাথাকিলোঁ আৰু এনেকৈ জালুকীয়া খাই, কচুৰ জালুকীয়া খাই মই খুব ভাল পাওঁ, তাতে মাছৰ মাথা দি। এয়া পিছদিনা লগ পাইছোঁ মানে কি, পিছদিনা অলপ চানডে আছিলে যিহেতু, হাজবেণ্ড আৰু মই অলপ ওলাই আহিছোঁ। কিমান আৰু সোমাই থাকিম ঘৰতে। ইয়ালৈ আহিলে এনেকৈ ওলাই মেলি অহা হয় আৰু গতিকে ওলাই আহিছোঁ। মোৰ মাহঁতৰ ওচৰত আছে, অলপ ফুৰিছে কি ক'ত যাওঁ নাজানো, আহি আছোঁ আৰু যিমান পাৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম। দেখিছেনে আহি আমি এটা মথাউৰিত উঠিলোহি। ক'লৈ গৈ আছোঁ নাজানো, ক'ত পামগৈ। আহি আছোঁ আৰু ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, যিহেতু মানে ইয়াৰ জেগাবিলাক দেখুৱাইছোঁ, যিবিলাক প্ৰাকৃতিক পৰিৱেশ, চাৰিওফালে গছ গছনি আছে আৰু বিল আছে। এইখিনি দেখুৱাই গৈ থাকিম, চাই থাকিব ভিডিঅ'টো। মথাউৰিটো কিছুমান জেগা মানে মথাউৰিটো বনাই আছে যিহেতু, কিছুমান জেগাৰ ৰাস্তা কেঁচা আৰু কিছুমান জেগাত পকা। ইমান বেয়াও ৰাস্তা নহয় বাৰু, অলপ মাজে মাজে বেয়া আছে। আৰু গৈ থাকোঁ তেতিয়াহ'লে, ব'লক। এইকেইদিন যিহেতু খুব বৰষুণ হৈ আছে, তাৰ কাৰণে মানে পানী হৈছে আৰু বিলবিলাকত। এইবোৰ বিল হয়, কি বিল হয় মই নাজানো। এইফালে আগতে অহা নাইকিয়া, আৰু এই মথাউৰিটো নতুন হয় বাৰু, নতুনকৈ বান্ধিছে। যোৱা বছৰ দেখি আছিলে পূৰা কাচাই আছিলে, আৰু এতিয়া পকা কৰি আছে। আৰু এয়া দেখিছেনে, এইফালে আহি আমি শান্তি আশ্ৰম পালোহি। এনেই অকণমান সেইখিনিতে ৰম চাগে, আৰু ব'লক গৈ থাকোঁ। শান্তি আশ্ৰমৰ ভিতৰত নোসোমালোঁ আৰু অথনি। এতিয়া বৰষুণ দি যিহেতু সন্ধিয়া কিবা এটা
খাবলৈ মন গ'ল, তাৰ কাৰণে মই মটৰখিনি বইল কৰি ল'লোঁ। এইফালে ইয়াত 2টা মিডিয়াম চাইজৰ বিলাহী কাটি ল'লোঁ, পিঁয়াজ আৰু নহৰু। তাৰ বাবে মই এয়া কেৰাহীত তেল দি লৈছোঁ। যিহেতু ঠাণ্ডা বতৰ, এনেকুৱা মানে কিবা ঘুগুনি টাইপৰ কিবা ঘুগুনি পকৰি এনেকুৱা বস্তুবোৰ খাই ভাল লাগে নহয় জানো। এয়া তেলখিনি গৰম হ'লত মই ইয়াতে পিঁয়াজ আৰু নহৰু দি দিছোঁ। এতিয়া মই ইয়াত দিছোঁ জোখ অনুসাৰে হালধি, আৰু অকণমান ৰেড চিলি পাউডাৰ, আৰু বেলেগ একো মছলা নিদিওঁ মই ইয়াতে। এইখিনি মই অলপ সময় ভাজি লওঁ। এতিয়া মই ইয়াতে বিলাহী দুটাও দি দিছোঁ। এতিয়া বিলাহীখিনি গলালৈকে মই ভালদৰে ভাজি লওঁ। ইয়াতে মই এতিয়া জোখ অনুসাৰে নিমখো দি দিছোঁ, তেতিয়া বিলাহীখিনি সোনকালে গলি যাব। আকৌ এইখিনি মই ভালদৰে লৰাই লৈছোঁ। এতিয়া মই বিলাহীখিনি ভালদৰে গলিবলৈ দিম। এয়া মোৰ বিলাহীখিনি গলি গৈছে। এতিয়া মই ইয়াত মটৰখিনি ঢালি দিম। গোটেই মটৰখিনি মই ইয়াতে দি দিলোঁ। এতিয়া ভালদৰে এইখিনি মই লৰাই দিব লাগিব। এইখিনি উতল আহিলে খাব পৰা হৈ যাব আৰু। ভালকৈ উতল এটা আহিব দিম। এয়া দেখিছেনে মোৰ ঘুগুনিখিনি উতলি আছে, কিমান ধুনীয়া কালাৰ হৈছে। এয়া মই ধুনীয়াকৈ সজাই ল'লোঁ, মাহঁতকো খাবলৈ দিলোঁ আৰু এয়া মোৰ বাবে লৈছোঁ। খাই লওঁ তেতিয়াহ'লে। ওপৰত অকণমান পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ ধুনীয়াকৈ।